কোৱাৰ কাৰণে আমাৰ অপজিশনৰ লিডাৰ বিলাকে আমাক অবজেকশন কৰিছিল তেখেতসকলে কৈছিলে এই শব্দবিলাক উঠাই ল'ব লাগে যেটো কেক ৰিপৰ্ট আছে আপোনাৰ 2004 পৰা 2014 লৈকে এই কেক ৰিপৰ্টত এইবিলাক শব্দ লাইন একদম গোটেই শব্দটো মেনশন কৰা আছে এটা ডেভিয়েশন অফ দা প্ৰসিডিউৰ মানে প্ৰসিডিউৰ যেটো আছিল ইয়াৰ পৰা বাহিৰত যাই তেখেতসকলে কাম কাজবিলাক কৰিছিল আন্ডাৰ স্টেটমেন্ট অফ দা ৰিসিপ্ট বিলাক ঠিকমতে দিয়া নাছিলে ইউটিলাইজেশন উইদাউট একাউন্টিং দা কেছবুক মানে কেছবুকটো একাউন্ট নকৰাকে ইউটিলাইজেশন কৰিছিল তেখেতসকলে ইয়াত নন ৰিকনসিলিয়েশন অফ এনুৱেল একাউন্ট এণ্ড ট্ৰেজাৰী যিমান ৰেকৰ্ড আছে আৰু এনুৱেলি তেখেতসকলে যেটো একাউন্ট বনাইছে তাৰ লগত কোনো মিল নাই এটো মই কোৱা নহয় কেগে কোৱা কেক ৰিপৰ্টত কোৱা ফান্ড ইউটিলাইজেশন without the enactment of rule regulation without assessment of the governor and government notification government কি বনাইছে ইয়াৰ লগত কোনো মানে লিংক নোহাকে তেখেত সকলে ফান্ড বিলাক ইউটিলাইজ কৰিছে ডাইভাৰশন অফ ফান্ড বহুত ফান্ড ডাইভাৰ কৰিছিলে ইয়াৰ ফান্ডটো ইয়াত ফ্ৰড কৰিছিলে মানে ভুৱা স্কিম বনাই পেলাই পইচা বিলাক খাইছিলে ওয়াসফুল এণ্ড এভয়েডেবল আনফ্ৰুইটফুল আনপ্ৰডাক্টিভ এক্সপেন্ডিচাৰ এটো কেকৰ কিতাপত আছে আপোনালোকে যদি কিতাপটো বিচাৰে দিব পাৰো এইবিলাক বছৰত নিৰ্মাণ কৰা ৰিনোভেশন কৰা হল আৰু নেক্সট ইয়াৰতো বহুত সাব সেন্টাৰ ৰিনোভেশন কৰা হ'ব ভেটেনাৰীৰ ক্ষেত্ৰত যেটো কৈছে আপোনাৰ যে ভেটেনাৰীত বহুত মেন পাৱাৰ নাই এই কাৰণে আমি এটা লাইভ ষ্টক মিশন এটা আমি আৰম্ভ কৰিছো এই লাইভ ষ্টক মিশনৰ দ্বাৰা যিখিনি আমাৰ সৰকাৰি ভিএফএ আছে ভেটেনাৰী ফিল্ড এসিস্ট্যান্ট আছে ভেটেনাৰী ডক্টৰ আছে তেখেত সকলৰ লগত ৰাখি আমাৰ যেটো লাইভ ষ্টক মিশন হ'ব তাত আমি আৰু মেন পাৱাৰ লৈ প্লাই প্ৰত্যেকটো গাঁৱত প্ৰত্যেকটো অঞ্চলত যাহতে মানুহবিলাকে লাইভ ষ্টকটো ৰাখিব পাৰে পশু পালন কৰিব পাৰে ইয়াৰ ব্যৱস্থাটো এটো আমাৰ ওয়ান অফ দি প্ৰায়োৰিটি এজেন্ডা আগত ঘৰবিলাক বনাই দিয়াই আছে স্যাৰ কিন্তু নাই ঘৰটো বনাই দিছে তেনেকুৱা বিল্ডিং বদলেণ্ডৰ আপুনি বহুত বিচাৰি পাব ঘৰ বিচাৰি পাব কিন্তু হেতু কিহৰ কাৰণে বনাইছিল কি কাম আছিল এইবিলাক একো নাই এই কাৰণে সব এটা কৈ আমি হি ঘৰবিলাক ৰিনোভেশন কৰি ভালকে কামত খটাই আছো ইয়াতে সব আপুনি সৰাইখলাত এটা বনাই গেষ্ট হাউস বুলি বনাই পেলাই থৈ দিছিলে অসম সরকার ভারত সরকারে যেনেকৈ বিচাৰিছে বদলেণ্ডটো শান্ত হৈ থাকক আমাৰো দায়িত্ব আছে যে বদলেণ্ডটো শান্ত হৈ ৰাখাৰ কাৰণে আমি ওয়ান স্টেপ এহেড কাম কৰিব লাগিব এই কাৰণে এই বাজেট সেশনৰ লগত সংগতি ৰাখি এইখিনি কথা মই আপোনালোকৰ আগত কৈছো আৰু এতিয়া কিবা প্ৰশ্ন আছে যে আপোনালোকে কৰিব পাৰিব আৰু ইয়াতে ৰবীন্দ্ৰনাথ ব্ৰহ্ম আমাৰ ফাদাৰ অফ দা বডোস তেখেতৰ নামত তেজপুৰ ইউনিভাৰ্সিটিয়ে এখন শেয়াৰ ঘোষণা কৰি থৈ গৈছে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতক সন্মান দিছে আজি তেজপুৰ সেন্ট্ৰেল ইউনিভাৰ্সিটিয়ে যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এটা শেয়াৰ ডিক্লেয়াৰ কৰিছে ইটো বিকজ অফ নলেজ ফেষ্টিভেল আজি নলেজ ফেষ্টিভেল আমি পাতিছো নলেজ ফেষ্টিভেলত এই এচিভমেন্ট আমাৰ আহিছে গতিকে এই কথাবিলাক আজি বিপিএফ এ ৰাজনৈতিক স্বাৰ্থত যেটো টুলুঙা মন্তব্যবিলাক কৰি আছে বিভিন্ন কথাবিলাক মানুহৰ মাজত মানে বিয়পাই আছে এইবিলাকে ৰাইজক মানে অলপ তেখেত সকলে মিছলিড কৰিব ইয়াৰ বাহিৰে একো নহয় তেখেত সকলৰ দিনত একমতা খুটা কিবা দা কটাৰী দি পেলাই ৰাজনীতি কৰিছিল এতিয়া আমাৰ দিনত আমি প্ৰত্যেক বছৰে 27000 পৰিয়ালক 5000 কৰি বেনিফিট আমি দিবলৈ গৈ আছো অলৰেডি যোৱা বছৰ দিয়া হল এই বছৰৰ আমাৰ ৰেডি হৈ গল এই বছৰৰ ৰঙালী বিহুৰ পিছত বৈশাগুৰ পিছত আমি 27000 পৰিয়ালক মানে আমি 9200 পৰিয়াল আমাৰ ইয়াৰ কাৰণে কি কয় ৰোগ নিৰ্মূল বিদ্যাৰৰ কাৰণে আৰু লগতে আমাৰ যেটো আছে আপোনাৰ 9200 পৰিয়াল যৰ কি ষ্টুডেন্টৰ কাৰণে 5000 কৰি আৰু 9200 পৰিয়াল যি সকলে পিঠা বিক্ৰী কৰে ৰাস্তাত কিবা দোকান দিয়ে এই দুখীয়া মানুহ বিলাকৰ কাৰণে ইতিমধ্যে সিলেক্ট কৰা হৈছে যাহতে ফাইনান্সিয়েল বেনিফিট হয় তেখেত সকলৰ দিনত এটা কম্বল 200 টাকা 150 টাকাৰ এটা কম্বল যেটো নেকি তেখেত সকলে 700,000ত কিনিছিলে আৰু তেখেত সকলৰ দিনত মানে এটা আঠুৱা যেটো নেকি আপুনি 150 টাকাৰ আঠুৱা 1000 টকাত কিনিছিলে আজি আমাৰ দিনত আমি 5000 টকা ডাইৰেক্ট বেনিফিট দিছো সো আমি বিচাৰিছো যে ৰাইজৰ সঠিক উন্নতি হওক সঠিক ডেভেলপমেন্টটো ৰাইজৰ মাজত আহক এই কাম ইউনিভাৰ্সিটিৰ লগত যে ওয়াৰ্ল্ডৰ বিভিন্ন ইনষ্টিটিউচনৰ লগত জড়িত হৈ গল অসমৰ বিভিন্ন ইউনিভাৰ্সিটিৰ লগত মানে ইয়াতে কানেকশন হৈ গল আমাৰ যে কিমান এটা স্ট্যাটাসটো আগুৱাই গল এই কথাবিলাক তেখেত সকলে কৰিব নোৱাৰিলে আৰু হিটো তেখেত সকলে আজি এটো বেলেগকে তেখেত সকলে মানে ৰাইজক দেখাব বিচাৰিছে যে ইয়াত মানে আমি হে ঠিক আছিল তেখেত সকলে সুযোগ পাইছিলে ৰাইজই মৰম দিছিল সন্মান দিছিল চান্স দিছিল এই কামবিলাক তেখেত সকলে কৰিব নোৱাৰিলে এতিয়া আমাৰ দিনত এতিয়া আমি স্কিল ইণ্ডিয়া ইন্টাৰনেশনাল সেন্টাৰ যেটো নেকি স্কিলৰ কাৰণে এটা সেন্টাৰ পাবলৈ সক্ষম হৈছো কোকৰাঝাৰত
আৰু IT পাৰ্কক এইটো ইতিমধ্যে অতি শীঘ্ৰে এইটো আৰম্ভ কৰা হ'ব আমাৰ ল'ৰা ছোৱালীয়ে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ স্কিল ল'বৰ কাৰণে ইয়াতে শিকিব পাৰিব লেংগুৱেজ স্কিল শিকিব পাৰিব বিভিন্ন বিদেশী ভাষা ইয়াতে শিকিব পাৰিব এই কামবিলাক আমি ইয়াতে আৰম্ভ কৰিছোঁ আজি NSTI বুলি কয় নেশ্যনেল স্কিল ট্ৰেইনিং ইনষ্টিটিউট ইয়াৰ চেণ্টাৰ পাবলৈ আমি সক্ষম হৈছোঁ ইতিমধ্যে 20 কৰোৰৰ এটা প্ৰজেক্ট আৰম্ভ হৈ গ'ল এই 20 কৰোৰৰ প্ৰজেক্টটো আমি 20 কৰোৰৰ প্ৰজেক্টত 10,000 ইউথক ট্ৰেইনিং দিয়া হ'ব এইটো সৰু কথা নহয় ইট ইজ নট এ জব আমাৰ 10,000 ইউথে ট্ৰেইনিং স্কিল ট্ৰেইনিং ল'ব পাৰিলে তেখেতসকলে স্কিল মেন পাৱাৰ আমাৰ কাৰণে হৈ যাব আৰু আমাৰ অঞ্চলত অকল নহয় অসমত নহয় সমগ্ৰ ভাৰতত বা বিশ্বৰ বিভিন্ন প্ৰান্তত যাই পেলাই তেখেতসকলে এমপ্লয়মেণ্ট পাবলৈ সক্ষম হ'ব আজি আপোনালোকে দেখিছে যে কোকৰাঝাৰত যোৱা বছৰে আমি আৰম্ভ কৰিছিলোঁ চিন্তাধাৰা আৰু এই লগে লগে আজি অসমৰ বাজেটত 100 কোটি আমাৰ যেটো KDS যেটো গ্ৰাউণ্ড আছে ইয়াত মাল্টিপাৰপজ স্পৰ্টছ ষ্টেডিয়াম পাবলৈ আমি সক্ষম হৈছোঁ এইবাৰৰ বাজেটত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ আপোনালোকে জানে যে ফুটবলত বড়োলেণ্ড সবচে আগবঢ়া কিমান ফুটবল হয় গাঁৱে গাঁৱে ফুটবল হয় তেখেতসকলে দেখা পাইছে তেখেতসকলে খেলি আহিছে কিন্তু ইমান বছৰে এটা ভাল ষ্টেডিয়াম লাগে বুলি কাম কৰিব নোৱাৰিলে তেখেতসকলৰ দিনতো পেকেজ আছিলে কিবা আছিলে কৰিম বুলি কৰিব পাৰিলেহেঁতেন কিন্তু আমাৰ স্পৰ্টছত মানে তেখেতসকলে আমাৰ ইউথ বিলাকক স্কোৰ দিব বিচৰা নাই আমি সকলো গম পাওঁ বিভিন্ন ক্লাবত যেটো স্পৰ্টছত ফুটবল খেলা ল'ৰা ছোৱালী প্ৰত্যেক বছৰে হাজাৰ হাজাৰ ল'ৰা ছোৱালী চাকৰি পায় কোনোবা ৰেলৱেত কোনোবা আপোনাৰ অইলত কোনোবা মানে পুলিচত বিভিন্ন চাকৰি পায় তেখেতসকলে এইবাৰো পুলিচ যেটো ৰিক্ৰুটমেণ্ট হৈ গ'ল তাত বহুত more than 1200 আমাৰ অঞ্চলৰ পৰা চাকৰি পাইছে আৰু তাত বহুত স্পৰ্টছমেনো আছে তো এই কাৰণে আজি ফুটবলটো আমি গুৰুত্ব দিছো যাতে ফুটবলৰ দ্বাৰা আমি আগবাঢ়ি যাব পাৰো যোৱা বছৰ আমি ISPL পাতিছো এইবাৰো ISPL অনুষ্ঠিত হ'ব আৰু ভালকে হ'ব সন্তোষ ট্ৰফি হৈ গ'ল আমি আপিল কৰিম আৰু বহুতখিনি আমাৰ নেশ্যনেল ইভেন্ট বিলাক কোকৰাঝাৰত বড়োলেণ্ড অঞ্চলত আনিবৰ কাৰণে আমি আপিল কৰিম